Happy Bihu to all of you. So welcome back to another video. So আজি বহুত দিনৰ মূৰত মোটো ব্লগ এণ্ড আজি এইটো কেমেৰাৰ অলপ ভিডিঅ' টেষ্টিং কৰিব পাৰিম চাওঁ কি হয় কেমেৰাটো কোৱালিটিটো কেনেকুৱা তো আগফালে কেমেৰা বা মোবাইল থাকিলে চবেই ঘূৰি খাব খোজে বেলেগ ঘূৰি চাই চ' ফাৰ্ষ্ট অফ অল এইটো কেমেৰাৰ অলপ টেষ্ট কৰিবলৈ আছে চাওঁ কোৱালিটিটো কেনেকুৱা আহে বিকজ এইটো বেছি দিন হোৱা নাই আহা মোৰ ওচৰত ত' নইজ প্লে ব্লগ এডিশ্যন এইটো চ' কালি আহিছিলোঁ ব্লগ বনাবলৈ বাট কি হ'ল মাইকটো ভালকৈ ফিট নহ'ল সেইটো কাৰণে কাম নকৰা হ'ল মানে ভিডিঅ'টো বনিছে নবনোৱা নহয় বাট কি হ'ল অকল উইণ্ড ব্লাষ্টখিনি আছে হাৱাৰ চাউণ্ডখিনি আছে মোৰ ভইচ 1%ও নাই টাইম হ'ল 4:32 এক চকাত থাকে হাৱা নাই এইটো কাৰণে বাইকটো অলপ এনেকা হৈ আছে পেট্ৰলো ভৰাব লাগিব এনেকৈ গাড়ী চলালে কি হ'ব ভাই ইউ উইচ কৰাটো দেৰি হ'ল বাট হেপী বিহু টু অল অফ ইউ বিহুৰ দিনাই যি ব্লগ বনাইছিলোঁ ঘৰ যাওঁতে চ' ফাৰ্ষ্ট অফ অল হেপী বিহু টু অল অফ ইউ গতিকে আমাৰ নেক্সট ৰাইড প্লেন হৈ আছে নেক্সট ৰাইড প্লেন হৈছে অলপ দূৰলৈ লাইক অলমষ্ট 20-100 কিলোমিটাৰ দূৰত এণ্ড এতিয়া মই সেইটো ভাবিছোঁ কি লাইক বাছত ট্ৰেইনত যাম নে বাইকত যাম বাইকত গ'লে বেছি দূৰ হৈ যায় নিচিনা লাগিছে বিকজ 20-100 কিলোমিটাৰ আৰু R15 লৈ জেগাটো হ'ল কেদাৰনাথ অলমষ্ট ইয়াৰ পৰা 20-100 ইয়া 2300 কিলোমিটাৰ দূৰত আছে জেগাটো কোনোবা যদি ইণ্টাৰেষ্টেড আছে কেদাৰনাথ যাবলৈ মোক কণ্টেক্ট কৰিব বা কমেণ্ট কৰিব নহ'বা ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব পাৰে ফ'ল' কৰি সুধিব পাৰে যোনে যাবলৈ মানে মন আছে কেদাৰনাথলৈ ইফ মই কেদাৰনাথ যাওঁ বাইক লৈ দেন গ্ৰাফিক্স নকৰোঁৱেই বাইকত বিকজ অলপ দূৰলৈ যামতো অলপ দিগদাৰ হ'ব পাৰে বাইকৰ কালাৰ আৰু RC কালাৰ মেটচ নহ'বও পাৰে মানে যদি কেদাৰনাথ বাইক লৈ নাযাওঁ দেন মই বাইকখন ডিকেল লগাম নহ'লে ৰেপ কৰিম নহ'লে পেইণ্ট কৰিম ত' ডিকেল CR ডিজাইনৰ পৰা মই বহুত কেইটামান ডিজাইন চাইছোঁ ত' কোনকেইটা ভাল হয় এতিয়া মই ইয়াত স্ক্ৰীণত দি দিম চাই ক'বা Hitting bitches with the oh well, need 100 million on the low scale. On my worst night, I'm the best nigga, wouldn't mess with you, couldn't cap to him. Homie spotted me like 700, brought 1100 right back. আৰু যোনটো ভাল লাগে বা এনে আইডিয়া থাকে বা কেনেকুৱা পেইণ্ট কৰিব লাগে বা কেনেকুৱা ৰেপ কৰিব লাগে মোক ইনষ্টাগ্ৰামতো ক'ব পাৰা বা মোক কমেণ্টতো ক'ব পাৰা চ' এডজাষ্ট লগাইছোঁ এডজাষ্টটো খুলি দিলোঁ বিকজ এডজাষ্টৰ কাৰণে অলপ বাইকত প্ৰব্লেম দিব লৈছিলে আৰু এনভাইৰনমেণ্টটো পলিউশ্যন কৰা একদম মন নাই এডজাষ্টটো লগালে কি হয় কেটালিটিক কনভাৰ্টাৰটো নাথাকে এডজাষ্টত সেইটো কাৰণে যোনখিনি হাফ বাৰ্ণ ফুৱেল থাকে আৰু সেইটো এয়াৰত গুচি যায় এণ্ড গোটেই এডজাষ্টটো পূৰা ব্লেক হৈ যায় চ' কোনে কেদাৰনাথ যাব বা কাৰোবাৰ যদি ইণ্টাৰেষ্ট আছে কেদাৰনাথ যাবলৈ দেন মোক সুধিব পাৰে বা মই চব ডিটেইল দিব পাৰিম 14 ডেইজৰ প্লেন হয় যাবলৈ মন আছে দেন অলপ মানে লগৰ ওলাব লাগিব দেন আমি বাইকত প্লেন কৰিম চ' ইয়াত বাল্বটো আঁতৰাই মই লগাইছোঁ LED বাল্বটো ৰেকৰ্ড হৈ আছে আৰু কোনোবাই নতুনকৈ ব্লগিং ষ্টাৰ্ট কৰিবলৈ মন আছে যদি এইটো কেমেৰা ল'ব পাৰে নইজ প্লে ব্লগ এইটোত ইণ্টাৰনেল মাইক আগৰ পৰাই থাকে GoPro ল'লে কি হয় মাইক এডাপ্টাৰ কিনিব লাগে সেইটোৱে অলমষ্ট 5,000 মান পৰি যায় এণ্ড এইটো আগৰ পৰাই মাইক এডাপ্টাৰ খুলি থাকে তুমি ডাইৰেক্ট মাইক লগাই ইউজ কৰিব পাৰা এনি আইডিয়া মই বাইকত কি কৰিম ডিকেল লগাম নে পেইণ্ট কৰিম সেইটো মোক ক'বা কি কৰিব লাগে মানে কি কৰিলে বেছি ভাল হ'ব এণ্ড মোৰ লগৰবিলাকে কি কৰিছিলে ৰেপ কৰিছিলে এণ্ড সেইটো ৰেপটো কি হয় অলপ টাইমৰ পাছত বাবল হৈ যায় আৰু মানে এৰাই যায় সেইটো কাৰণে মই ভাবিছোঁ কি মই পেইণ্ট কৰিম হোৱাইট আৰু ব্লেক নহ'লে ইফ পেইণ্ট কৰা নহয় দেন মই ডিকেল লগাই দিম CR ডিকেল বা ৰেপ এণ্ড ৰাইডৰ পৰা আনি যদি কেদাৰনাথ বাইক লৈ যোৱা নহয় দেন চাওঁ মই ইয়াত ডাইৰেক্ট ডিকেল লগাই দিম বেছি দিন নহয় 1 উইকৰ ভিতৰত যদি কেদাৰনাথ যোৱা হয় দেন মই ডিকেল নলগাওঁ অলপ স্পীড চলাম বুলি ভাবিছিলোঁ বাট সেই ছাইডৰ মানুহখিনি আছে চ' গাইজ ভিডিঅ' ইমানেই আছিলে যদি ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড এইটো ছাইডে মই ব্লু কৰি দিছোঁ বিকজ এনেও পাৱাৰ নাই সেইটো কাৰণে ব্লুৱেই থাকক বেছি ভাল লাগিছে চ' ইমানে আছিলে ভিডিঅ' যদি ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব টিল দেন ষ্টে টিউন বাই ৰাইড হাৰ্ড